নমস্কাৰ, মই মীনাক্ষী। আজি মই আপোনালোকৰ ওচৰলৈ ঔষধি গুণসম্পন্ন শাকৰ চাটনিৰ ৰেচিপি এটা লৈ আহিছোঁ। মই এই চাটনিখন বনাবৰ বাবে চুকা শাক লৈছোঁ, মালভোগ খুতুৰা শাক লৈছোঁ, আপোনালোকে চিনি পায়েই চাগে, আৰু পদিনা, লগতে মান ধনিয়া, ধনিয়া, মচন্দৰী, জলকীয়া, আদা নহৰু আৰু আমলখি লৈছোঁ। প্ৰথমতে মই আমলখিকেইটা অলপ সৰু সৰুকৈ কাটি ল'ম, চাটনি বনাম যিহেতু। আপোনালোকে এনেদৰে কাটি ল'ব। মালভোগ খুতুৰা শাকত বহুত পৰিমাণে ভিটামিন A, D, E, আইৰণ, কেলছিয়াম এইবিলাক থাকে। গতিকে আপোনালোকে এই শাকবিধ খাব, আৰু এই শাকবিধ কেঁচাই খোৱাটো বেছি ভাল, নহ'লে চাটনি বা জুচ তেনেকৈ বনাই খাব। ৰান্ধি খোৱাতকৈ কেঁচাই খালে বেছি ভিটামিন পোৱা যায়। গৰম গৰম ভাতৰ লগত এনেকুৱা চাটনি এখন থাকিলে খাব অতিকৈ সোৱাদ লগা হয়। আৰু এতিয়া মই অকণমান নিমখ দি দিছোঁ। মই ৰক সল্ট ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নৰ্মেল নিমখো ব্যৱহাৰ কৰিব পাৰে। আৰু এইদৰে মই চাটনিখন বনাই উঠিলোঁ। এনেকুৱা ঔষধি গুণসম্পন্ন চাটনি আপোনালোকেও ঘৰত বনাই খাই চাব। আৰু ৰেচিপিটো যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি বেছি ভাল লাগে শ্বেয়াৰ কৰি দিব। নতুন এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ পুনৰবাৰ আহিম। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।